একবার স্কুল গোপালচন্দ্র স্কুলখনক যাব আছিল কিন্তু যাবার নহল গেট মারা তালা মারা আছে তো এতিয়া যাই থাকো বেলচত নাকি বেলখাৰৰ মেলা আছে চাবলৈ যাম আপোনালোকে হক মেলা চাবা তো মেলা চলি আছে বোলে একবাৰ যাই চাই আহো তো চাই থাকক আৰু পূজাও আহিল তাৰ কাৰণে মন্দিৰৰ কাম কিমান আগবাঢ়িল সেও চাই আহো আৰু আপোনালোকেও চাব তো তাৰ আগতে হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অভিৰাজ অফিচিয়েল ব্লগ মচন চহা যাওঁ তো চাই থাকক বলক যাই দেখো আমি তো পুরা ব্লগ চলি আছে রে গাইস পুরা একদম চলে আছো নতুন কে রাখো নতুন নেকি কি হয় নাজনো আর বনাবা লাগিল বনাই আছো তো যাই থাকো বেলচৰক লাগি তাৰপিছত তাতে দেখাই আছো বেলচৰক লাগি মানে বেলচৰ পালোৱে মন্দিৰক লাগি যাই থাকো আৰু ৰাকেশ আবার এটা ল'ব লাগিব মোবাইল আবার হ'ব আমি মেলাত লম মেলাটো আছে নেকি আৰু চশমা দোকান চশমা নিকিনবে পাৰো গটাই কেইখনতে সোমাম আৰু পিন্ধিবা কৈছো এই চশমা পিন্ধিব লাগিব পিন্ধিবা লাগিব তো চাই থাকক এই আপোনালোকে আহি পালে ফাইনেল মেলা মেলা পাই গেলো বেলচৰৰ আৰু এতিয়া ভিজিটেবলে কি কিনবি মোবাইলৰ কাবা মোবাইলৰ পইচা আছে এই পূজাৰ আহিগাল কিনাৰ পৰা আহিছে আৰু আৰম্ভ কিবা ভালকে গম নাপাওঁ কেই তাৰিখ ৰাকেশ কিবা লাগিব নেকি গাড়ী চাড়ী নাই মোক বেগ দে এটা এইটো বেগ দে কিন্তু তোক মিলিব লগত চশমা চা নাই মোবাইলৰ কথা চাবা নাই ন ওই হামিছি এই তেছে হেৰি ৰেডমি নোট 7 প্ৰ কাভাৰ এটা দেখাবচোন বুজি মই তোকে নাই মোবাইল দেখি দেন আছে রেটিং থাকিব আপনার এতো তো রিয়া কোন হয় এরা তো না রে এতো বস্তু জয়েন নাই ডাইরেক্ট কি দাম 250 টাকা এ বহুত বেশি দাম এতে হটি হলি দেখি দিবে এই ভাল কবা তুমি 10 টা বনাব হেতু আৰু এটা সমান যাব এ লাগবো চিপা কাৰণে তো ইনকে মাত্ৰ দিছে এবাৰ পপৰা এই বড় বেশি কি রে কি হৈছে বড় পিছা লাগবো নাকি পিস্তা দিছে ভালো ছিল এতে না লম্বা তো যে টাইনছিলে অরিজিনাল না হ্যাঁ অ এ না না পুরা আলা আলা ও গেলি এবার পানি পানি আছে কি হৈছে जिसका दामी दामी आइटम है तो और বুম
তো আমি মেলাৰ পৰা ওলালো আপোনালোকৰ বহুত বস্তু উলছি কাপ লাগব না আপোনাক কি লাগব কি লাগব কাপোৰ লাগব তই দিবি আপনি দুৰ্গা না পূজা না কাপোৰ তই এটা দিবি ল'ব। তই দিবি নেকি মই দিম খালি তো মোক ইত্যাকে এটা দিবা নিলি চকলেট এটা আৰু মানুহ নহলি দেখোন তই সেইটো বেলেগ নহয় মই পিছত লিখি দে ও আপিক যা তোর স্বভাব বেয়া তো তই হেয়ে তো একবার মন্দিরে তোমাং তাৰপিছত যাই দেখো তো চাই থাকক মন্দিৰটো একবাৰ চাই আহো নেকি খালি মই ভিডিঅ' বনাইছিলো হ'ব দে লাইক কৰি দিব বোলে মই হ'ব দে সাবস্ক্রাইব করবা দিবই এতে পার্ক করে প্লিজ যখন যাই এটা লেন কিছু নাই তো কয় যাবি রে মজা আমি যাম এতিয়া হেৰি দেখি ভিতৰত দেখি অলপ আপোনালোক কেনে লাগিছে চক আৰু গোটাই ডেকাৰেশ্যন হবাই আছে এই আধা আধি হেছি আধা আধি আহিছে আপোনালোকে আৰু ইয়াতকৈ ভাল ভাল একদম বস্তু দেখব খালি আপোনালোকৰ ভিডিঅ'টো স্ক্ৰিপ্ট নথাকে নাথাকে ছয়টা বন্ধ হ'ল যদি খুলি গেল আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ খালি ভিডিঅ' চাই থাকক মজা লাগিব আপোনালোকে তো মন্দিৰটোৱে দেখালোৱে আৰু এতিয়া ৰাতিয়ে হ'ল আৰু ইয়াৰ পৰা ওলাৱাৰ আৰু ভিডিঅ' নেদেখাম ইয়াতে নাই ভিডিঅ' চেছ নকৰোঁ একবাৰ তাতে যাম তাৰপিছত তাত চেছ নাই ইয়াতে ভিডিঅ' শেষ আৰু আপোনালোকক দুৰ্গা পূজা দেখা পাই আছোঁ সেই গতিকে ইয়াতে ভিডিঅ' ইমান দেখালে আপোনালোকে চাই ইণ্টাৰেষ্ট পাব নহয় আৰু নেক্সট ভিডিঅ'ত আমি আপোনালোকক আৰু ভালকৈ দেখাই আছোঁ বাই বাই তো দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল চবকে তো যাই থাকোঁ ইয়াতে বাই বাই দি একবাৰ ঠিক পাই Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all. বেলচৰ মন্দিৰৰ পৰা আমি ওলালোঁ আৰু এতিয়া যাই থাকোঁ ঘৰত খানাৰ পিনে আছিল বেছি দীঘল নকৰিলোঁ আৰু আজি তো
এরা ভিডিও আজকাল ভিডিও পারি কি খালি বুঝাও কি নে এ ভাই এখন ল তাতে খালি বুঝাও চুৰ এই চুৰ মালা লাইক নে তই ল রাখ তো এইখিনি আছিল যদি লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে মানে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰিব আৰু শ্বেয়াৰ নকৰিলেও কথা নাই খালি লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক আমি শেয়ার নকৰাকে আনিম সাবস্ক্রাইবার 1 মিলিয়ন হল লগে লগে আপোনালোকক পাৰ্টি দিম আমাৰ ঘৰক আহিব ইয়াৰ ঘৰক নামিও গাইজ আহি যাব খালি কি পাৰ্টি ঠাণ্ডা যি খাই খাই খুৱাম খালি কি 1 মিলিয়ন আমাক সাবস্ক্রাইবার কৰক বাকী একো নকৰিলেও হ'ব তো বাই বাইটো দি দি বাই বাই বাকী